বন্ধুসকল আজি মই আপোনালোকক দেখাই আছো এটা অদ্ভুত ধৰণৰ আলু আৰু এই অদ্ভুত ধৰণৰ আলুটো হৈছে এইটো হৈছে এটা অদ্ভুত ধৰণৰ আলু বন্ধুসকল আপোনালোকে দেখিবলৈ পাই আছে এইটো হৈছে এটা অদ্ভুত ধৰণৰ আলু লাভ এইটো হৈছে এটা লাভ আলুৰ লাভ আলু দাদা কাঁচা আলু দাদা কাঁচা আলু দাদা প্ৰেমৰ প্ৰতীক আলু দাদা কাঁচা আলু দাদা প্ৰেমৰ প্ৰতীক আলু এয়া হৈছে আলু এইটো বনোৱা চাওক এইটো আলুটো মানে কি আজিৰ ভিডিঅ'টো তাৰ মানে এনেকুৱা এটা এনে আৰু মন গ'ল আলু এনেকুৱা চাওক আপোনালোকে মন অলপ মই ভালকে সন্মুখৰ পৰা দেখাই দিছোঁ দেখিছেনে লাভ ডাইৰেক্ট এইটো লাভ আৰু কোনেও ক'ব নোৱাৰে যে আৰু মানে কি ভগৱানে কি বনাইছে কি কিবা জানি শুনি বনাইছিল নে কিবা চাওক চব বস্তুৰ সৃষ্টিৰ আঁৰত বোলে ভগৱান থাকে কথাটো সঁচা নাই এই বস্তুটোতো বনোৱাৰ আঁৰততো ভগৱানেই আছে মানে কি কম আৰু মানে আলু আপোনাৰ বিশ্বাস কৰা নাই যদি চাই লওক আৰু ওচৰৰ পৰা দেখাই দিছোঁ দেখিছেনে এইটো আলু বৰ্তমান এনেকুৱা হৈছে হ'ব যে এতিয়া প্ৰেমৰ প্ৰতীক কি আলু কাঁচা আলু দাদা কাঁচা আলু প্ৰেমৰ প্ৰতীক হৈছে কাঁচা আলু এতিয়া কাঁচা বাদাম গ'ল এইবাৰ আলু আহি গ'ল এনেকুৱা আৰু কথাটো আলু দাদা কাঁচা আলু প্ৰেমৰ প্ৰতীক হৈছে কাঁচা আলু দাদা কাঁচা আলুৰ প্ৰতীক হৈছে কি হৈছে আলুৰ প্ৰতীক আৰু কি নাই আলুৰ প্ৰতীক নহয় প্ৰেমৰ প্ৰতীক হৈছে কাঁচা আলু বন্ধুসকল আলু এইটোৱে আলু আৰু নৰ্মেল এটা ভিডিঅ' বনাইছোঁ আৰু দেখাইছোঁ আপোনালোকক যাতে এইটো মনত থাকিব মোৰ মানে কি ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে মোৰ কেতিয়াবা মোৰ মনত থাকিব যাতে মই যদি 10 দিনমান ধৰি লওক 15-16 বছৰ বা মই যেতিয়া ধৰি লওক একদম বয়স হ'ম বা 70-80 বছৰ মোৰ বয়স হ'ব বা যিমান নহওক হ'ব পাৰে সেইটো মই হেৰি নকৰোঁ যদি মই পিছত চাওঁ বোলে মই এনেকুৱা এটা আলু এই ভিডিঅ'টো যদি মই নিজে চাওঁ মোৰ কেনেকুৱা এটা অনুভৱ হ'বনো কেনেকুৱা এটা লাগিব নিজৰে বোলো মই এই অমুক বয়সত মোৰ অমুকত থাকোঁতে এনেকুৱা এটা আলু দেখিছিলোঁ আলুটো এনেকুৱা আছিল বা এনেকুৱা মই ভিডিঅ' এটা বনাইছিলোঁ সেই ভিডিঅ'টো অসমৰ মানুহে চাইছে বা ভাৰতৰ মানুহে চাইছে এটা আমেজিং লুকিং এটা মানে এনেই আৰু এনেকুৱাই আৰু যি মন যায় তাকে এটা ভিডিঅ' বনাই দিওঁ যাতে কিবা এটা মানুহে পাওক আৰু দেখক শুনক বুজক কিবা এটা লাভ হওক সেইটোৱে কামনা কৰোঁ আৰু এটা আলু কাঁচা আলু দাদা কাঁচা আলু বন্ধুসকল এইটো কিন্তু কোনো বনোৱা আলু নহয় দিয়ক এইটো মই আলুটো বস্তাত পাইছোঁ আলুৰ বস্তা এটা মই দোকান এখনত আছোঁ বৰ্তমান সেই দোকানখনত মানে কি আলুটো আমাৰ এজন দোকানৰ দাদা এজনে বেচি আছোঁ মোক দিলে মই ভাবিলোঁ কি আৰে আচৰিত মই প্ৰথম দেখাৰ লগে লগে আচৰিত আলু আচৰিত হৈ গৈছোঁ মই আলু লাভ মানে ভগৱানেও কিবা এটা ৰহস্য আছে এই আলুটোৰ লগত কিবা এটা নহয় ৰহস্য আছে এতিয়া ৰহস্যটো মই কেনেকে গম পাম চাওক লাভ মজা মোৰ কিন্তু প্ৰেম চেম হোৱা নাই দেই বন্ধুসকল একো মানে মই এনেই আৰু দেখি কিনে ভিডিঅ' এটাহে বনাইছোঁ দেই আপোনালোকে আৰু বস্তুটো বেয়া কলো বুলি নাভাবিব এইটো এতিয়া কি বস্তুটো আঞ্জা বনাই খাম না নাখাম এইটোৱে ভাবি আছোঁ বন্ধুসকল এইটো ইমান ধুনীয়া আলুটো মৰম লাগে যেন কাছৰ গিলাচত সজাইহে থ'ম তেনেকুৱা লাগিছে কিন্তু ইয়াক কি কৰে যাব আপোনালোকে কমেণ্ট যোগে জনাবচোন মই দুদিনমান এই আলুটোক মানে নাকাটোও একো নকৰোঁ নাফালোঙো নাখাওঁ আপোনালোকক কমেণ্টত মই বাকী চাম কি কৰা উচিত হ'ব এই আলুটোক আপোনালোকে মোক কমেণ্ট যোগে জনাবচোন বন্ধুসকল কি কৰিম এই আলুটোক নে কি কয় এইটোৱে আছিল আৰু সৰু সুৰা এটা ভিডিঅ' মন গ'ল বনাই দিলোঁ বাই বাই টাটা গুড নাইট এতিয়া শুভৰাত্ৰি এতিয়া মই ৰাতি বনাইছোঁ ভিডিঅ'টো বাৰু গুড নাইট সকলোৱে ভালদৰে শুৱক সকলোৰে দিনবোৰ আৰু নতুন বছৰ আহি গ'ল
আজি 10 তাৰিখ পালেহি। এই ভিডিঅ'টো মই কাইলৈ 11 তাৰিখে আপলোড কৰিম। গতিকে সকলোৰে নতুন বছৰৰ পৰা মানে কি ভাল হওক আৰু জীৱনবিলাক উন্নতি পথত আগবাঢ়ি যাওক, সেয়ে কামনা কৰিছোঁ আৰু এই কিবা অমিক্ৰণ এইবিলাক কৰোণা মৰোণা কি কৰিব আৰু আহি আছে যাই থাকিব, উপায় নাই, কি ক'ব দে আৰু এনজয় ইন দি লাইফ, এনজয় কৰক লাইফত যিকেইদিন আছে। এই কিবা অমিক্ৰণ কমিক্ৰণ আহি থাকিব, এইবিলাক ৰাজনীতি মাত্ৰ সৎ কাম কৰি ভাল পথত আগুৱাই যাওক আৰু বা বেলেগৰো উপকাৰ কৰি যাওক, সেইটোৱে কামনা কৰোঁ। ময়ো সেইটো হ'ব বিচাৰোঁ। বাৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো।